সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ আনন্দ দিনজনক বিধায়ক মহোদয়ে নিজে আহি আমাৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰিছে। গতিকে আমি এটা শ্লোগান আৰম্ভ কৰোঁ, বিজেপি বিজেপি অসম গণ পৰিষদ, অসম গণ পৰিষদ, সংবিত গণশক্তি, সংবিত গণশক্তি, ইন্দিৰা সিন্ধে, ইন্দিৰা সিন্ধে, ৰূপাঞ্জলি চুতীয়া, ৰূপাঞ্জলি চুতীয়া, নৱকুমাৰ দলে, নৱকুমাৰ দলে, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। মৰম শ্ৰদ্ধাৰ আজি মৰমৰ গাঁও পঞ্চায়তত আগন্তুক 2 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি যি মুখ্য নিৰ্বাচনী কাৰ্যালয় দ্বাৰ উন্মোচনী অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধা তিনিভাগৰ নেতা, কৰ্মদক্ষ বিধায়ক সন্মানীয় শ্ৰীযুত নৱকুমাৰ দলে ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু সন্মিলিত জন্মশক্তিৰ সমৰ্থিত মৰণৰ হুমুন্ত্ৰী জিলা পৰিষদৰ সন্মানীয় প্ৰাৰ্থী ইন্দিৰা সিন্ধে ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত জনশক্তিৰ মনোনীত প্ৰাৰ্থী মৰণৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী ৰূপাঞ্জলি চুতীয়া ডাঙৰীয়ানী, সভাত উপস্থিত থকা প্ৰাক্তন লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী তথা ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা মহিলা মৰ্চাৰ সন্মানীয় উপ সভানেত্ৰী মঞ্জু বৰগোহাঁই ডাঙৰীয়ানী, ইয়াতে উপস্থিত থকা পশ্চিম ঢকুৱাখানা মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক বিষ্ণু শইকীয়া ডাঙৰীয়া, মৰণৈ গাঁও পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ আহ্বায়ক নিৰুপম চুতীয়া ডাঙৰীয়াকে প্ৰৱেশ কৰি সন্মিলিত জনশক্তিৰ জিলামৰা ব্লকৰ সন্মানীয় সভাপতি তুলাৰাম কুম্বাং ডাঙৰীয়া আৰু ইয়াতে উপস্থিত থকা কেইবা ৱাৰ্ডৰ পৰা অহা সন্মানীয় ৱাৰ্ড সদস্যসকল, সন্মানীয় সভাপতি সম্পাদক কৰি বিষয়ববীয়াসকল আৰু বিভিন্ন স্তৰৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু লগতে শ্ৰদ্ধা ৰাইজ, জয় জয়তে ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা জিলা সমিতি আৰু পশ্চিম ঢকুৱাখানা মণ্ডল সমিতি, লগতে আমাৰ মাজত উপস্থিত থকা বিধায়ক মহোদয় হৈ আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোতে যি সতীয়াগ্নি দিৱস আছে, এই দিৱসৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ এইখন হ'ল ছেমি ফাইনেল আৰু 26 আছে আমাৰ ফাইনেল। গতিকে এই ছেমি ফাইনেলত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দৰ লগতে আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াৰ সপোন আছে যে ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখানা জিলা আৰু ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ 22খন পঞ্চায়ত আছে। 22খন পঞ্চায়তত প্ৰতিজন পঞ্চায়ত সদস্যক জয়যুক্ত কৰি আমি পঞ্চায়তৰ সভাপতি পদত আমাৰ দলীয় প্ৰাৰ্থীক অধিষ্ঠিত কৰিব লাগিব আৰু লগতে আমাৰ যি জিলা পৰিষদ আছে, এই জিলা পৰিষদৰ 4টা জিলা পৰিষদ আমি জয়যুক্ত কৰিব লাগিব আৰু আপোনালোকৰ ইয়াৰে আমাৰ এনডিএ সমৰ্থিত এনডিএ সিন্ধে বাইদেউ আছে, বাইদেউকো আমি বিপুল ভোটৰ ব্যৱধানত মৰণৈ গাঁও পঞ্চায়তৰ পৰা আগবঢ়াই নিব লাগিব আৰু আমাৰ এনডিএ সমৰ্থিত সন্মানীয় ৰূপাঞ্জলি বাইদেউকো আমি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব লাগিব বিধায়ক মহোদয় আগন্তুক দিনত হাত শক্তিশালী কৰিবৰ কাৰণে। কিন্তু শ্ৰদ্ধা ৰাইজ, আমি ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি অসম আৰু অসম গণ পৰিষদে নিত্যভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ইয়াত আমি ভোট দিওঁতে কেইটামান কথা খুব সুন্দৰভাৱে লক্ষ্য কৰিব লাগিব যে আমি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীক পদুমফুলত ভোট দিব লাগিব আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীক আমি হাতীৰ চিনত ভোট দিব লাগিব আৰু লগতে আপোনালোকে জানে ৱাৰ্ড পৰ্যায়ত আমাৰ যিহেতু দলীয় প্ৰতীকত আমাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, গতিকে আমি আমাৰ ৱাৰ্ডৰ সদস্যসকলক কাপপ্লেটৰ চিনত ভোট দিব লাগিব আৰু এটা কথা আমি ৰাইজৰ মাজত প্ৰতিপন্ন কৰিব লাগিব যে পদুম ফুল মানে কাপপ্লেট, কাপপ্লেট মানে পদুম ফুল। যেনেকৈ ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি।
গতিকে আমি পদুম ফুল মানে কাপপ্লেট আৰু কাপপ্লেট মানে পদুম ফুল, এই কথাটো আমাৰ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকৰ আগত অৱগত কৰিব লাগিব। আৰু এই নিৰ্বাচনী কাৰ্যালয়ত আজি আমি সংকল্পবদ্ধ হ'ব লাগিব যে প্ৰত্যেকজন কাৰ্যকৰ্তাই একো পাৰ্টীৰ ভূমিকা পালন কৰিব লাগিব। যে আমি ইণ্ডিয়া বাইদেউ যে জিলা পৰিষদৰ সদস্য আৰু ৰূপাঞ্জলি চুতীয়া ডাঙৰীয়া যে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বা ৱাৰ্ডৰ যিসকল পাৰ্টী আছে তেওঁলোকৰ দায়িত্বৰ উপৰি আমাৰ দলীয় কাৰ্যকৰ্তাৰ বিশেষ দায়িত্ব হ'ব লাগিব। এইটো কাৰণে যে সকলোৱে নিজে একোগৰাকী পাৰ্টী হৈ আমি তেখেতলোকৰ কাৰণে আমি ৰাইজৰ মাজলৈ যাব লাগিব। দলীয় স্বাৰ্থত আমাৰ NDA স্বাৰ্থত ৰাইজক মাজত আমি ভোট দিবৰ কাৰণে আহ্বান জনাব লাগিব। আজি এই ভোটৰ ক্ষেত্ৰত আহ্বান জনাবৰ কাৰণে আমাৰ কোনো অসুবিধা নাই। এইটো কাৰণে অসুবিধা নাই, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ লগতে আমাৰ ঢকুৱাখানা সমষ্টিৰ কৰ্মদক্ষ বিধায়ক সন্মানীয় নৱ কুমাৰ দলে ডাঙৰীয়াই আমাক যিখিনি অস্ত্ৰ দিছে এই অস্ত্ৰখিনি আমি যদি সঁচা অৰ্থত প্ৰয়োগ কৰোঁ, যিখিনি আমাৰ দলীয় নিৰ্বাচন খেলৰ যি ৰণকৌশল আছে এইখিনি যদি আমি সঁচা অৰ্থত ৰাইজৰ মাজলৈ লৈ যাওঁ আৰু ৰাইজৰ লগত যদি সম্পৰ্ক কৰোঁ তেতিয়াহ'লে মৰলৈ গাঁও পঞ্চায়তত আমি এটা ৱাৰ্ড মানে হেৰুওৱাৰ কোনো পক্ষত নাই। গতিকে আপোনালোকে ভালদৰে আজিৰ পৰা আগবাঢ়িব লাগিব, নিজে একোগৰাকী পাৰ্টী হিচাপে ভাবি আগবাঢ়াব লাগিব। আৰু আমাৰ লক্ষ্য হ'ব বিৰোধী শূন্য কৰি 26 চনত আমি নিৰ্বাচন খেলিব লাগিব। আৰু এনেকুৱা হ'ব নালাগিব যে দলীয় কাৰ্যকৰ্তাৰ গাফিলতিৰ কাৰণে কোনোবা ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত যদি কিবা আমাৰ অসুবিধা হয় তেতিয়াহ'লে আমাৰ দলৰ কাৰণে বহুত অসুবিধা হ'ব। চৰকাৰ ৰাইজ মই এটা কথা আপোনালোকক কৈ দিওঁ যে 2018 চনৰ ঢকুৱাখানা আৰু 2018 চনৰ পাছত আজি 25 চনলৈকে যি ঢকুৱাখানাৰ পৰিৱেশ, ঢকুৱাখানাক যি উন্নয়নত আগবঢ়াই নিলে অসমৰ ভিতৰত 6টা সমষ্টিৰ ভিতৰত এটা সমষ্টি ৰূপান্তৰিত কৰিবৰ কাৰণে আমাৰ বিধায়ক মহোদয় যেনেকৈ সক্ষম হ'ল, আমাৰ সকলোৰে কষ্টৰ বিনিময় আজি 11 চনৰ পাছত ঢকুৱাখানাৰ সকলো ৰাস্তা ঘাট পকীকৰণ হ'ল, সকলো দলং পকীকৰণ হ'ল, সকলো শিক্ষানুষ্ঠান সুন্দৰ হ'ল।